চৰিত্ৰ তথা কৰয় নকৰে প্ৰাণীক হিংসা নাহি একো স্পৃহা আপোনাৰ ভকততে শ্ৰেষ্ঠ তই পাইলা বাঞ্ছা সিদ্ধি পেট কাৰ্য যেন বিধি মুক্ত চিত্ত দিয়া কাৰ্য কৰিও সন্তোষে দেৱে কি কৰিবে আৰু সংসাৰৰ দোষাই অৰাম নিশংসৰ আদেশে প্ৰহ্লাদ দত্ত ৰাজা পৰিলন্ত পিতৃজাতে পৰিলন্ত পিতৃৰ যাতে ব্ৰহ্মায়ে দেশন্ত পাছে নিসিংহ প্ৰসন্ন সাহিত্যে উঠি বুলিলা বচন দেৱ দেৱ জগন্নাথ কৰহো নমস্কাৰ পাপি পিতি সাজিলা আন্ধাৰ মূৰৰ পায়ে কাকো কটাক্ষ নকৰে চৰিত্ৰ দ্ৰোহ মহা দৈত্য তাহাৰ তনয় মহাবৈষ্ণৱ প্ৰহ্লাদ গুচাইলা তোমাৰ ক্ৰোধ মিলাইলা দৈত্য একোৱে নামানে যেন বিষ বাঢ়া সৰ্পৰ ৰুদ্ৰ তাৰমানে বিষাপুৰ বিগুৰ কথা কৈছে সি বুলি নৰসিংহ হৈলা অন্তৰ্ধান প্ৰহ্লাদে কৰিলা ত্ৰিদ সবহু প্ৰথমে ব্ৰহ্মাক নামিলাই প্ৰথমতে ব্ৰহ্মাক নামিলা দৈত্য শংকৰক নামিলা তাত অনন্ত জালন্ত বিষ্ণুৰ অংশ নজাত দেৱ একেঠানে সভাকো কৰিলা জানন্ত বিষ্ণুৰ অসংখ্য জানন্ত বিষ্ণুৰ অংশ আন যত দেৱ একেঠানে সবাক লীলা ৰাম পাছে শুক্ৰ আদি কৰি মুনি গণ যত উঠিলন্ত ব্ৰহ্ম লৈলা সবাক ৰাম প্ৰহ্লাদক কৰিলন্ত ৰাজ অভিষেক জিলা
জিলা হবে অধিকাৰ পিতৃৰ জনে অদৈত্য দানৱৰ ৰাজা ভৈৰৱ প্ৰহ্লাদ স্বৰ্গে গইলা দেৱগণে দিয়া আশীৰ্বাদ শুকমণি বুলন্ত শুনি শুকমণি বুলন্ত শুনি পৰীক্ষিত কহিল তোমাৰ শুকমণি বুলন্ত শুকমণি বুলন্ত শুনি পৰীক্ষিত কহিলো তোমাত হবে প্ৰহ্লাদ চৰি তাহাৰ মৃত্যুৰ হন্তে নাহি আৰ ত্ৰাস অপ্ৰয়সে চিন্দে সংসাৰ সৰ্বজন কহে কৃষ্ণৰ কিংকৰে নাহি আন ধৰ্ম আৰু কীৰ্তন বৈকুণ্ঠক যাইবা যেৱে সংসাৰ কতৰি নিৰন্তৰে থাকি নিৰন্তৰে থাক বৈকুণ্ঠক যাই সংসাৰ কতৰি নিৰন্তৰে থাকি